দি দিওঁ ভৰ্তি হৈ গ'ল ৰেডি একদম ফ্ৰেছ লোকেল চব্জি সকলোকে মই এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ ৰাতিপুৱাৰ পৰা মানে একদম চোতালখনলৈ নামিব মানে ইমানেই ধাৰাসাৰ বৰষুণ আৰু অলপ পোহৰ কৰিছে তথাপিতো আকৌ বৰষুণ দিওঁ দিওঁ কৰি আছে যিহেতু মই চব্জি আনিব যাম বুলি ভাবিছিলোঁ ৰাতিপুৱাই কালি মেডামেহঁতৰ ঘৰলৈকে যামগৈ আৰু মোৰ ভাগিন ঘৰলৈ যাম তাকে মানে আমাৰ ঘৰৰ পৰা মানে অলপ চব্জি লৈ যাম কিন্তু এতিয়া কবি আনিব যাওঁ আমাৰ ঘৰত যিহেতু কবি নাই আমাৰ ঘৰত যি আছে সেইকেইটা বাৰু লৈ যাম আকৌ এটুপ দুটুপকৈ আৰম্ভ কৰিলে এই যাওঁ দেই তুমি অকল ঠাণ্ডাত মোবাইল পিটিকে থাকা দেই বাই বাই চ' ওলাইছোঁ আমাৰ সিখন গাঁৱলৈকে খোজকাঢ়ি যাওঁ স্কুটি নিনো আৰু বোকা আৰু দুদিনমান পিছত এই গলিটো ইমানেই ধুনীয়া লাগিব এই গোটেইখিনি ফুল ফুলিব এতিয়া বাৰু গোটেইখিনি সৰি মেলি আছে এই গলিটো ইমানেই ধুনীয়া লাগে গোটেই চাৰিওফালে এই আজাৰ ফুল গোটেইখিনি মানে ফুল ফুলে মানে আৰু আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰমান দূৰ মানে সিখন গাঁৱলৈকে যাব লাগে এই জংঘলটো এৰি মেলি সিখন গাঁৱলৈকে যাব আৰু এটা কথা মানে এই জংঘলটো মানে ৰাতি আহিবলৈ বহুতে ভয় কৰে হয়তো ময়ো ভয় কৰোঁ মাছ মাংস কিবা এটা আনিলে মানে কিবা বেয়া বস্তু থাকে বুলি কয় আৰু ভগৱানৰ কৃপাত মানে একো মই আজিলৈকে বাৰু দেখা নাই শুনা নাই তথাপিতো মই যদি ডিউটিৰ পৰা ডিব্ৰুগড়ৰ পৰা যদি গাঁৱৰ ঘৰলৈকে আহোঁগৈ তথাপিতো মোৰ অলপ ভয় লাগে ইয়াক মই মাতি মেলি পঠিয়াই দিওঁ আহি যা তই আৰু মই তিনিআলিতে ৰখি থাকোঁ ইয়াক মই মাতি দিওঁ একদম ইয়াৰ পৰা দা চালৈ যায় আৰু চলো তাৰপৰা গুচি আহোঁ দুটাই একেলগে আন্ধাৰ হয় বাৰু আৰু আহি পাই গ'লোঁ বাৰীখনলৈকে এই বাৰীখনৰ পৰাই লৈ যাম বেছি কবি নাই আৰু কিন্তু এপাক ঘূৰি যাব লাগিব এইফালে একদম বাৰীৰ ভিতৰলৈকে সোমাই আহিলোঁ আৰু মালিকক ক'লোঁ যা বোলে নিজে ছিঙি লৈ আন এইকেইটা চক ঠিকে আছে কবিখিনি টাইট হ'ব লাগে উঠাচোন 6-7টামান কটাই নালাগে নহয় হাতটো এনেকৈ পকাই দিলে হৈ গ'ল নাজানো মই শিকাই দিব লাগিব নেকি হা নেলাগে বাবা অঁ পকাই দে ভাঙি দে এনেকৈ অঁ ঠেল গুড সেইটো কি কটাই নেই চাহিয়ে 6 পিচমান লৈ যাম একদম ফ্ৰেছ লোকেল চব্জি নাই সাৰ চাৰ দিওঁ হা গোবৰ দিলোঁ আগত পূৰা ফ্ৰেছ লোকেল চব্জি আমাৰ গাঁৱত সাৰ চাৰ দিয়া নাপায় একদম চব পিয়'ৰ লোকেলে আৰু গোবৰ 2 কেজিমান দিলেও হৈ যাব 2-3 কেজিমান 3 কেজিমান দিলেও বেয়া নহয় কিমান ওলায় ন এইটো এটা পকৰি মাৰ উঠা ঠিকে আছে হৈ যাব 1 কেজি আৰু 1 কেজিমান চালেই হৈ যাব হ'বগৈ নাই ওলাবগৈ নাই ঘৰলৈ আহি পালোঁগৈ আৰু নিজৰ বাৰীখনৰ ভিতৰলৈকে গৈ আছোঁ কি পাওঁ আৰু এফালে ভাবিছোঁ যে কি কলডিল লৈ যাওঁ মামা আকৌ সেই গছটো পৰিব না দাখন মাৰিলে নহ'ব এইটো নমাচোন এইফালে এটা ৰাতিপুৱা বৰষুণ দিছিলে ইয়াত পৰিলে এইয়া এটা চলো মাৰ এই গছজোপাই পৰিব এই লাহেকৈ ঠেলি দিয়া আকৌ এই কল এটা পৰিলে চব্জি কল দিয়াচোন ইয়াক পিটন দুটামান মেডাম পিটন দুটামান দিয়াচোন তাক এই আৰু এটা গ'ল এইফালে গ'ল আৰে 2টা চব্জি গ'ল লোকচান ঠেলি দে আকৌ এনেকৈ অঁ এনেকৈ ঠেলি দে তুমি কি বিচাৰি আছা আকৌ পদিনা কি হয় অ' ভেদাইলতা ভেদাইলতা ব'ল জাহাজী কলটো গছতে পকি আছে চাওঁ হেই ক'ত চৰাই খালে অ' চৰাই খালে চা এই কালি আমি চাই গৈছিলোঁ হয় নাই খোৱাই নাছিলে পকিলেতো ৰ'বা এই ঠাণ্ডাত নাখাবা আকৌ এইফালেতো পকিলে এইফালে সেইটো চাইডে অঁ এইটো চাইডে অঁ এইটো চোৱা হা পকিলে হয় নাই পকাখিনি নিচিঙিবা অকল কেঁচাখিনি চিঙা দেই সেইফালে আছে এইফালে চোৱা ইয়াতো আছে আৰে সেইটো তাতে লৈ যাম
আমাৰ মানে ঘৰত মানুহ খোৱাই নাই খাব লাগে এইকেইটা জানানে লোকেল চব্জিটো ৰুই থৈছে কোনোৱে নেখায় খাব লাগে এদিনামান ভাজিছিলোঁ ইমান তিতা লাগিলে চব পেলাই দিলোঁ ভাল বস্তুটো নোখোৱা অকল আমি আলু খাওঁ আলু খাই অকল ওলালোঁ মেডামেহঁতৰ ঘৰলৈকে বুলি ৰাতিপুৱাৰ পৰা মানে ওলাওঁকৈ ওলাই যাব পৰা নাই মানে বৰষুণ দিছে যিহেতু ৰেইনকোট দিলেও মানে অভাৰ বৰষুণ দিছে তাৰমানে ৰখিবলগীয়া হ'ল এতিয়া প্ৰায় 2:30 বাজি গ'ল এতিয়া অলপ মানে ৰখাইছে বৰষুণটো অলপ মানে ৰখিছে এইফালে তথাপিতো গোটেইখিনি আন্ধাৰ হৈ আছে আৰু মই এইফালে পূৰা ফুল ৰেডি যি কি নহওক ভগৱানক চিন্তিত যাওক বৰষুণ দিলেও দিব 2:30 মান ইয়াতে বাজি গ'ল তাত পাওঁতে 4:30 মান বাজিব আৰু মোৰ এইফালে গোটেইখিনি মাল পেকিং গোটেই বস্তু পেকিং হৈ গ'ল যি কি নহওক ওলাইছোঁ সেই প্ৰভু ভগৱান যেনে তেনে ঘৰ পাবগৈ লাগে দেই বৰষুণটো অলপ ৰখি দিয়া আৰু হা জল্দি যাওঁ হা উৎপাত অথনিৰ পৰা এতিয়া আকৌ ওলাব দিছোঁ নোলায়ে ব'লা হৈ গ'ল ৰেডি তই কুকুৰাখিনি চাবি দেই ফাৰ্মখিনি চাবি দেই যাওঁ Yang pun ramai pada bikin mulai ya. Ini biar nak kape. Mau ngau. Oke tak kan kita. ইয়াত দি দিয়া ৰ'ব ভৰ্তি কৰি দিয়াত গোটেইখিনি মোক যি খং কৰিছে ৰাতিপুৱাই কেলে নিনিলা কি নিনিলা ঘৰলৈ যাব বুলি মোক তোমাক কথা দি লৈছোঁ মোক ঘৰলৈ লৈ যাম 2টাই হওক 3টা হওক যেতিয়া হওক লৈ যাম ধুনীয়া ছোৱালীয়ে খং কৰিলে নোহোৱাই লাগিছে ঘৰ যাবাগে আমি আহি শিলপুটা পালোঁগৈ ইয়াত বৰষুণটো অলপ বেছি হৈছে আমাৰ লগততো একো কথা নাই বাৰু এইফালে মানে বেগটো তিতিব বুলি ইয়াত অলপ টাইম ৰখি দিছোঁ তিতিছা নেকি নাই তিতা হয় নাই একো নাই বাহিৰত বৰষুণ পূৰা দিছে সেইকাৰণে অলপ টাইম ৰখি দিছোঁ বেগটো অলপ তিতিছে একো নাই বাৰু চব্জিখিনি একো নাই বগৰী একো নাই মোৰটোত একো নাই বাৰু মোৰ ভিতৰত একো হোৱা নাই তোমাৰ একো হোৱা নাই অলপ টাইম 5-10 মিনিটমান ৰাখি যাম আৰু হয় নাই আমি ঘৰলৈ নিয়া বগৰী আমি আহি থাকোঁতে আধা কেজিমান আমিয়ে খাই দিলোঁ সি একফালৰ পৰা পিছফালে খাইছে মই আকৌ এই বেগটোৰ পৰা খাইছোঁ পুৰা ওলাই খাই আছোঁ সঁচাকৈ খাবলৈ নুঠাওঁ মেডামেহঁতৰ ঘৰলৈকে আহি পালোঁগৈ আৰু এতিয়া ভাত চাত খাই মেলি ওলাই আহিলোঁ মানে ক'ত গৈছিলোঁ যে আমি এতিয়া পেহী খুৰা খুৰী বৰ্তা আইতা গোটেইখিনি মানে সেৱা কৰি আহিলোঁগৈ আজি ভিডিঅ'টো ইমানেই তেনেকৈ আপোনালোকে জনাব নেক্সট আকৌ ভিডিঅ' দিম বাই বাই